নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰজ্ঞা আছামলৈ স্বাগতম। আজি এটা আমি নতুন টপিকৰ সৈতে তোমালোকৰ মাজলৈ আহিছোঁ। সেয়া হ'ল ভৰবেগৰ সংৰক্ষণ। এইটো নৱম শ্ৰেণীৰ গতি বল আৰু গতি বিষয়ক সূত্ৰ পাঠটোত এই টপিকটো আছে, তথাপি বাকী ষ্টুডেণ্টখিনিৰ কাৰণেও এই টপিকটো বহুত জৰুৰী। তো গতিকে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব, আৰু কোনোবা যদি নতুন মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি আৰম্ভ কৰোঁ ভৰবেগৰ সংৰক্ষণ। তো ভৰবেগৰ সংৰক্ষণ বুজাৰ আগতে প্ৰথমতে আমি বুজিব লাগিব ভৰবেগ কি বস্তু। ভৰবেগ আছে বেলেগ একো নহয় আৰু নামটোতে ভৰবেগ। ভৰ কি বস্তু জানোৱে, সকলোৰে থাকে ভৰ, মোৰো আছে আপোনাৰো আছে, সকলোৰে আছে, গাড়ীখনৰ আছে, ট্ৰাকখনৰ আছে, সকলোৰে ভৰ আছে। আৰু তাৰ লগত যেতিয়া এটা বেগ জড়িত হৈ থাকিব সেইটোৱে হ'ব ভৰবেগ। তাৰমানে ভৰবেগ হ'ল বস্তু এটাৰ ভৰ আৰু বেগৰ পূৰণফল। ভৰ আৰু বেগৰ পূৰণফলেই হ'ল বস্তুটোৰ ভৰবেগ, বেলেগ একো নাই তাতে ইমান বুজিব লগা। গতিকে ভৰবেগৰ সংৰক্ষণ মানে ভৰবেগৰ সংৰক্ষণ কনজাৰভেশ্যন অফ মোমেণ্টাম। ভৰবেগক আমি ইংৰাজীত মোমেণ্টাম বুলি কওঁ, কনজাৰভেশ্যন অফ মোমেণ্টাম। কনজাৰভেশ্যন অফ মোমেণ্টাম কি বস্তু আমি এটা সৰু উদাহৰণৰ দ্বাৰা বুজিম। এতিয়া ধৰি লওক মই এইফালৰ পৰা বাইক এখন চলাই গৈ আছোঁ, কোনোবা এজন সেইটো ছাইডৰ পৰা অপজিট ডিৰেকশ্যনৰ পৰা বাইক এখন চলাই আহি আছে। আমি খুন্দা খোৱা নাই, খুন্দা খাম। তাৰমানে মই ভৱিষ্যতবাণী এটা কৰিলোঁ যে আমাৰ খুন্দা খুন্দি লাগিব। খুন্দা খোৱাৰ আগমুহূৰ্তৰ কথা কৈছোঁ। মই এইফালৰ পৰা বাইকখন চলাই গৈছোঁ, তো মোৰ এটা ভৰবেগ থাকিব। তাৰমানে মোৰ নিজৰ এটা ভৰ আছে আৰু মোৰ এটা বেগ থাকিব, চ' মোৰ সেইটো ভৰবেগ। এতিয়া সেইফালৰ পৰা যিজন আহি আছে, কোনোবা এজন XYZ কোনোবা এজন আহি আছে, তাৰো এটা ভৰবেগ থাকিব, ৰাইট? কাৰণ সিও আহি আছে, তাৰ এটা ভৰ আছে, বেগ আছে, গতিকে তাৰো এটা ভৰবেগ থাকিব, মোৰো এটা ভৰবেগ থাকিব। গতিকে এই আমাৰ দুটাৰ, মই ইফালৰ পৰা গৈ আছোঁ, অপজিট ডিৰেকশ্যনৰ পৰা কোনোবা আহি আছে, আমাৰ দুটাৰ ভৰবেগখিনি যোগ কৰক, মুঠ ভৰবেগ ওলাই দিয়ক। এইটো কিহৰ আগত? সংঘাতৰ আগত, মানে খুন্দা খোৱাৰ আগত আমাৰ দুটাৰ মুঠ ভৰবেগখিনি উলিয়াই দিয়ক বা উলিয়াই দিয়া। মোৰ বেছিভাগ ষ্টুডেণ্ট সেইকাৰণে মই তুমি বা দিয়া এনেকুৱা শব্দ উচ্চাৰণ কৰিছোঁ। তো কোনোবা যদি মোতকৈ ডাঙৰে চাই আছে তো তাৰ কাৰণে ক্ষমা কৰিব। তো মই বেছিভাগ মোৰ ষ্টুডেণ্টে আছে চেনেলটোত, গতিকে সেইকাৰণে মই তুমি ইউজ কৰিছোঁ। বাৰু বাদ দিলোঁ। তো তোমালোকে ভাবা যে এইফালৰ পৰা মই গৈ আছোঁ, সেইফালৰ পৰা কোনোবা এজন আহি আছে, তো দুয়োটা কি হৈ গ'ল? খুন্দা খোৱাৰ আগমুহূৰ্তত মোৰো ভৰবেগ আছে, সেই বস্তুটোৰো ভৰবেগ আছে। এই ভৰবেগ দুটা যোগ কৰা, যোগ কৰি এখন কাগজত লিখি থৈ দিয়া। থলা কিবা এটা হ'ল আৰু মোৰ ভৰবেগ তাৰ ভৰবেগ দুটা খুন্দা খোৱাৰ আগত, কিন্তু সংঘাতৰ আগত এই দুটা যোগ কৰি পেলাই লিখি থৈ দিয়া। এতিয়া আমি দুটা খুন্দা খালোঁ, ধামকৈ খুন্দা খাই গ'লোঁ। খুন্দা খোৱাৰ পিছত এতিয়া মোৰ ভৰটো চেঞ্জ নহয়, তাৰো যিজনে মোৰ লগত খুন্দা খাইছে তাৰো ভৰটো চেঞ্জ নহয়, কিন্তু আমাৰ দুটাৰ বেগ চেঞ্জ হ'ব। আল্টিমেটলি আমাৰ দুটাৰ ভৰবেগটো কি হৈ যাব? চেঞ্জ হৈ যাব। ভৰটো চেঞ্জ নহ'লহেঁতেন, কিন্তু ভৰটো যিহেতু বেগৰ লগত লগ হৈ আছে, সেইকাৰণে ভৰবেগটো আমাৰ দুটাৰ কি হৈ যাব? চেঞ্জ হৈ যাব। এতিয়া ভৰবেগটো কিমান হ'ব? মুঠ ভৰবেগ, খুন্দা খোৱাৰ পিছৰ মুঠ ভৰবেগ যোগ কৰা। খুন্দা খোৱাৰ পিছত মোৰ মুঠ ভৰবেগ যোগ, মোৰ মুঠ ভৰবেগ আৰু সেই যিজন মানে মোৰ লগত খুন্দা খাইছে তাৰো ভৰবেগটো ওলাই লোৱা। তো মোৰ ভৰবেগ আৰু সেই মানুহজনৰ যিজনে মোৰ লগত খুন্দা খাইছে তাৰ ভৰবেগটো যোগ কৰা খুন্দা খোৱাৰ পিছত। এতিয়া আগতে তোমালোকে যোগ কৰি এখন কাগজত লিখি থৈছিলা সংঘাতৰ আগৰ দুয়োটাৰে আমাৰ ভৰবেগ। এতিয়া আমি সংঘাতৰ পিছৰ আমাৰ দুয়োটাৰ মুঠ ভৰবেগ, তাৰমানে এইখিনি সদায় কি থাকিব? সমান থাকিব। তাৰমানে এয়াই হ'ল ভৰবেগৰ সংৰক্ষণ। তাৰমানে যিকোনো দুটা বস্তুৰ সংঘাতৰ আগৰ মুঠ ভৰবেগ, চিম্পলি বহুত একো টান বস্তু নহয়। বিজ্ঞান গণিত কোনো আমেৰিকা, লণ্ডন, জাপানৰ, চাইনাৰ বস্তু নহয়, সকলোৰে বস্তু, আমাৰ চৌপাশৰে বস্তু। এইবিলাক বস্তু ঘটি থাকে আমাৰ দুনিয়াখনত। গতিকে সংঘাতৰ আগত যিখিনি আমাৰ মুঠ ভৰবেগ আছিল, সংঘাতৰ পিছতো আমাৰ মুঠ ভৰবেগখিনি কি থাকিব? একে থাকিব। এয়াই হ'ল ভৰবেগৰ সংৰক্ষণ। নিশ্চয় বুজি পাইছা। কোনোবাই বুজি নাপালে কমেণ্টত জনালে হ'ল। এতিয়া আমি ইয়াৰ লগত জড়িত এটা অংক কৰিম। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই অংকটো মানে বিশেষকৈ চাব লাগিব। মই অংকটো কিতাপত লিখি নাথাকোঁ, এটা উদাহৰণ আছে ইয়াতে। নৱম শ্ৰেণীৰ ক্লাছ 9ৰ ছায়েন্সৰ 124 নম্বৰ পেজত এটা উদাহৰণ আছে। সেই উদাহৰণটো মই পঢ়ি শুনাইছোঁ। সেই উদাহৰণটো হ'ল 2 কিলোগ্ৰাম ভৰৰ পিষ্টল এটাৰ পৰা 20 গ্ৰাম ভৰৰ গুলি এটা 150 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে অনুভূমিক দিশত মৰা হ'ল।
কিমান দিশত কিমান বেগেৰে মৰা হৈছে 2 কিলোগ্ৰাম ভৰৰ পিস্তল এটাৰ পৰা 20 গ্ৰাম ভৰৰ গুলি এটা 150 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে অনুভূমিক দিশত মাৰা হ'ল পিস্তলটোৰ প্ৰতিক্ষেপ বেগ তাৰ মানে আমি ইয়াতে এইটো বুজিব লাগিব পিস্তলটোৰ কি ওলাব লাগিব প্ৰতিক্ষেপ বেগ ওলাব লাগিব মানে কথাটো এনেকুৱা যে এটা পিস্তলৰ পৰা গুলি ওলাইছে তো পিস্তলৰ পৰা গুলি ওলোৱাটো আমি সংঘাতৰ মানে পিস্তলটোত যেতিয়া গুলিটো সোমাই থাকিব সেইটো সংঘাতৰ আগত আৰু গুলিটো যেতিয়া মাৰি দিম সেই পৰিঘটনাখিনি আমি ভাবিব লাগিব সংঘাতৰ পিছত এতিয়া আমি ভৰবেগৰ সংৰক্ষণ সূত্ৰৰ পৰা গম পালো যে সংঘাতৰ আগৰ মুঠ ভৰবেগ আৰু সংঘাতৰ পিছৰ মুঠ ভৰবেগ একে থাকে বস্তুৰ সমান হয় তো সিম্পলি আমি চাম তো গুলি মৰাৰ আগত গণিতটোৰ মই কৰি দিছো গুলি মৰাৰ আগত গুলিৰ ভৰ মই m1 ধৰি দিলো কিমান আছিল ইয়াতে আছিল 20 গ্ৰাম গ্ৰামটো কিলোগ্ৰামত নিব লাগিব গ্ৰামটো কিহত নিব লাগিব কিলোগ্ৰামত নিব লাগিব কিয় নিব লাগিব এসআই এককত নিব লাগিব তো গ্ৰামক কিলোগ্ৰামত নিলে 1000 ৰে হৰণ কৰি দিলে হ'ল 1000 ৰে হৰণ কৰি দিলে 0.02 কিলোগ্ৰাম হৈ যাব তো ইয়াতে দুটা বস্তু গুলি আৰু পিস্তল সংঘাতৰ আগত গুলি মৰাৰ আগত মানে সংঘাতৰ আগত তো গুলি মাৰা মানে সেইখিনি সংঘাত হ'ব সংঘাতৰ আগৰ কথাখিনি চাই আছো তাৰ পিছত পিস্তলৰ ভৰটোক আমি m2 বুলি ধৰিলো 2 কিলোগ্ৰাম গুলি মৰাৰ আগত পিস্তলৰ ভৰ 2 কিলোগ্ৰাম তাৰ পিছত গুলিৰ বেগ u1 বুলি ধৰিলো u1 তো 0 হ'ব কাৰণ কিয় আৰে গুলিটো নামাৰাতে গুলিটো ৰৈ থাকিব পিস্তলটোৰ ভিতৰত ৰৈ থাকিব স্থিতিশীল অৱস্থাত থাকিব তো পিস্তলটোৰ গুলিটোৰ বেগ কি হ'ব 0 হ'ব তো পিস্তলৰ বেগ হেয়াও কি হ'ব u2 হেয়াও কি হ'ব 0 মিটাৰ পাৰ ছেকেণ্ড তো গুলি মৰাৰ আগত আমি যদি পিস্তলটো আৰু গুলিটোৰ মুঠ ভৰবেগ ওলাব যাও সেইটো 0 হ'ব কেনেকৈ 0 হ'ব চাবাচোন মানে এতিয়া গুলি মৰাৰ আগত গুলিৰ ভৰ এইটো পিস্তলৰ ভৰ গুলিৰ বেগ এইটো পিস্তলৰ বেগ তো গুলিৰ ভৰবেগ কি হ'ব m1 u1 মানে m1 u1 গুলিৰ ভৰবেগ ওলাইছো তো 0.20 কিলোগ্ৰাম ইনটু u1 কিমান 0 মিটাৰ পাৰ ছেকেণ্ড তাৰ মানে এইটো কি হৈ গ'ল 0 আৰু পিস্তলৰ ভৰবেগ ওলাই লোৱা পিস্তলৰ ভৰবেগ কিমান হ'ব আৰে পিস্তলৰ ভৰ কিমান 2 কিলোগ্ৰাম গুলি মৰাৰ আগত দে এইটো তো বেগ কিমান 0 মিটাৰ পাৰ ছেকেণ্ড তো আলটিমেটলি 0 লগত পূৰণ হ'লে কি হ'ব 0 হ'ব তাৰ মানে পিস্তলৰ ভৰবেগটো কি হৈ গ'ল 0 হৈ গ'ল ক'ত গুলি মৰাৰ আগত তাৰ মানে গুলি মৰাৰ আগত মুঠ ভৰবেগ 0 তো গুলি মৰাৰ আগত মুঠ ভৰবেগ কি হৈ গ'ল 0 মুঠ ভৰবেগ মানে কি গুলিৰ ভৰবেগ আৰু পিস্তলৰ ভৰবেগ যোগ কৰি দিলে হ'ল সেইটো মুঠ ভৰবেগ ওলাব গুলি মাৰাৰ আগত বস্তু দুটাৰ সেইটো কি হৈ গ'ল 0 গমে পালো 0 এতিয়া গুলি মাৰাৰ পিছত সংঘাতৰ পিছত এতিয়া তাৰ মানে গুলি মৰাৰ পিছত গুলিৰ ভৰটো একে থাকিব বাৰু গুলি মাৰিলে আৰু গুলিৰ ভৰটো কমি যাব নেকি নাযায় পিস্তলৰ ভৰ কমি যাব নেকি নাযায় বেগটো চেঞ্জ হ'ব বেগ তো গুলিৰ বেগ কিমান দিছে গণিতটোত 150 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গুলিটো ওলাই যাব বুলি কৈছে কিমান মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গুলিটো ওলাই যাব বুলি কৈছে 150 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে গুলিটো ওলাই যাব বুলি কৈছে নিশ্চয় বুজি পাইছা তো কি হ'ব গুলিৰ বেগ কি ধৰিলো আছে u1 আছিল গুলি মৰাৰ আগত ইয়াতে ধৰিলো v1
কিমান 150 মিটাৰ পাৰ ছেকেণ্ড 150 মিটাৰ পাৰ ছেকেণ্ড নিশ্চয় বুজি পাইছা তো এতিয়া গুলিৰ বেগ ওলাই গ'ল এতিয়া আমি কাৰ বেগ ওলাম গণিতত ওলাব দিছে কি পিস্তলৰ প্ৰতিক্ষেপ বেগ তাৰ মানে গুলিটো যেতিয়া আগুৱাই যাব পিস্তলটো এটা পিছফালে আহা এটা বল দিব এটো প্ৰতিক্ষেপ বেগ বুলি কয় সেই বেগটো ওলাব লাগে তাৰ মানে ধৰা হল পিস্তলটোৰ পিছফালে আহা বেগ মানে প্ৰতিক্ষেপ বেগটো ওলাব লাগে ধৰা হল পিস্তলটোৰ প্ৰতিক্ষেপ বেগ ধৰিলো v2 কি ধৰিলো v2 গটিকে এতিয়া পিস্তলটো তাৰ মানে গুলিটো আগুৱাই গ'ল সংঘাতৰ পিছত পিস্তলটো পিছুৱাই আহিব মানে প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে তো পিস্তলটো পিছুৱাই অকণমান আহিব কিমান বেগত পিছুৱাই আহিল সেইখিনি ওলাব লাগিব তো ওলাম চাবা তো ভৰবেগৰ সংৰক্ষণ সূত্ৰ অনুসৰি ভৰবেগৰ সংৰক্ষণ সূত্ৰ অনুসৰি ভৰবেগৰ সংৰক্ষণ সূত্ৰ অনুসৰি কি হ'ব সংঘাতৰ আগৰ ভৰবেগ আৰু সংঘাতৰ পিছৰ ভৰবেগ কি হ'ব সমান হ'ব হয়নে সংঘাতৰ পিছৰ ভৰবেগ সংঘাতৰ পিছৰ মুঠ ভৰবেগ সমান সংঘাতৰ আগৰ মুঠ ভৰবেগ সেইটো কি হ'ব সমান হ'ব সিম্পলি সমান হ'ব এটো ভৰবেগৰ সংৰক্ষণ এতিয়া সংঘাতৰ পিছত কি হ'ল আমি প্ৰথমতে গুলিটোৰ চাম গুলিটোৰ ভৰটোতো একে আছে ন কি আছে ভৰটো একে আছে কিমান আছে 20 পূৰণ 20 গ্ৰাম আছিল এইছিলে কিলোগ্ৰাম 0.02 কিলোগ্ৰাম পূৰণ বেগ কিমান বেগটো হৈ গ'ল 150 এটো সংঘাতৰ পিছত দেই 150 মিটাৰ পাৰ ছেকেণ্ড প্লাস পিস্তলৰ ভৰ কিমান আছিল মুঠ ভৰবেগ ওলাম বস্তু দুটাৰ মুঠ ভৰবেগ পিস্তলৰ ভৰবেগ আছিল ভৰ আছিল 2 কিলোগ্ৰাম পূৰণ বেগ কিমান নাজানো বেগটো কি ধৰিছো v2 তো ইকুৱেল কি হ'ব এইখিনি সংঘাতৰ পিছৰ মুঠ ভৰবেগ হল নে নাই কোৱা তো এইখিনি হল পিস্তলটোৰ ভৰ সংঘাতৰ পিছত এইখিনি হল বেগ সংঘাতৰ পিছত এইখিনি পিস্তলটোৰ ভৰবেগ গুলিটোৰ ভৰবেগ এইখিনি হল সংঘাতৰ পিছত পিস্তলটোৰ ভৰবেগ এইখিনি গুলি আৰু পিস্তলৰ মুঠ ভৰবেগ সেইখিনি কাৰ সমান হ'ব সংঘাতৰ আগৰ মুঠ ভৰবেগৰ কি হ'ব সমান হ'ব তো সংঘাতৰ আগৰ মুঠ ভৰবেগ কি হৈ আছে 0 নিশ্চয় বুজি পাইছা 0 কি হৈ আছে মই বুজাই দিছোৱে গটিকে ইয়াতে তোমালোকে এইখিনি পূৰণ কৰিব লাগে পূৰণ কৰিলে কি হ'ব 15 দুগুণ তোমালোকৰ কি হৈ গ'ল 30 হৈ গ'ল এটো 15 দুগুণ কিমান হল 30 হল 30 আৰু ইয়াতে মই এটা কি দিলো 0 দিলো তো তোমালোকে এতিয়া দুটা এৰি দশমিক দিব লাগিব তাৰ মানে কি হৈ গ'ল 3 হৈ গ'ল এইখিনি মানে হয়নে তো 3 হৈ গ'ল প্লাস ইয়াতো 2 ইনটু v2 মানে পিস্তলটোৰ প্ৰতিক্ষেপ বেগ হেতু ধৰি লৈছো এইফালে কি হৈ গ'ল 0 একক বিলাক মই লিখা নাই বাৰু কিলোগ্ৰাম ইনটু মিটাৰ পাৰ ছেকেণ্ড হেতু একক পিছত লিখিম এতিয়া তোমালোকে ভিডিওটো পজ কৰি লৈ গণিতটো ইয়ালৈকে লিখি লোৱা মই নেক্সট পাৰ্টটো অকণমান ইয়াতে বাকি আছে এইফালে লিখি দি আছো ভিডিওটো পজ কৰি লৈ লিখি লোৱা তো ঠিক আছে বা স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰা এতিয়া আমি কি ওলাম v2 ওলাম এই তিনিটো সেইফালে v2 উলিয়াম তিনিটো সেইফালে লৈ যোৱা কি হৈ গ'ল -3 কি হৈ গ'ল -3 এইফালে থাকিল 2 ইনটু v1 হয়নে তো সৰি 2 ইনটু v2 দুইটো v2ৰ লগত পূৰণ হৈ আছে তো এইফালে হৰণ হ'ব 3 কিহেদি হৰণ হ'ব 2ক তেতিয়াহলে কি হ'ব 3ক 2 দি হৰণ কৰিলে 1.5 মিটাৰ পাৰ কি হ'ব ছেকেণ্ড হ'ব বেগটো মিটাৰ পাৰ ছেকেণ্ড হ'ব গতিকে এই মাইনাসটো কিয় হল মাইনাসটো এই কাৰণে হল পিস্তলটো গুলিটো আগুৱাই গৈছে কিন্তু পিস্তলটো কি হৈ আহিছে চাবচোন গুলি মাৰতে এনেকৈ ইটো
এইটো হয় এইটো এনেকুৱা হয় তাৰমানে পিষ্টলটো পিছুৱাই আহে তাৰমানে এইটো হ'ল পিষ্টলটোৰ প্ৰতিক্ষেপ বেগ পিষ্টলটো পিছুৱাই আহিছে সেইকাৰণে ইয়াতে কি হৈছে মাইনাছ হৈছে গতিকে পিষ্টলটোৰ প্ৰতিক্ষেপ বেগ এইখিনিয়ে হ'ল নিশ্চয় তোমালোকে বুজি পাইছা কিবা বুজি নাপালে মোক কমেণ্টত জনাবা তো আজিলৈ এৰিছোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম গতিকে তোমালোকে তেতিয়ালৈকে ভালদৰে পঢ়া শুনা কৰিবা আৰু কৰোনাৰ পৰা নিজকে সুৰক্ষিত ৰাখিবা মাস্ক ব্যৱহাৰ কৰিবা চেনিটাইজাৰ ইউজ কৰিবা এটচেট্ৰা তো নমস্কাৰ